এইবাৰ মহাকাশলৈ যাব এটি বান্দৰ, কাৰণ জানিলে আচৰিত হ'ব আপুনি। চীনে সদায়ে কিবা নতুন আৰু অদ্ভুত কাম কৰি আছে। তেওঁলোকৰ ৰাষ্ট্ৰপতি জি জিনপিংকো তেওঁৰ পৰিকল্পনা আৰু নীতিৰ বাবে তেওঁৰ নিজৰ দেশতে সদায় লক্ষ্যত থাকে। এইবাৰ চীনে এটা নতুন পৰিকল্পনা কৰি আছে। প্ৰকৃততে চুবুৰীয়া দেশখনে শূন্য মাধ্যাকৰ্ষণ পৰিৱেশত জীৱবোৰে কেনেদৰে বিকশিত আৰু প্ৰজনন কৰে তাৰে অধ্যয়ন কৰিবলৈ বান্দৰবোৰক তিয়ানগং মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ দ্বাৰা শূন্য মাধ্যাকৰ্ষণ পৰিৱেশত বান্দৰে কেনেদৰে বিকশিত আৰু প্ৰজনন কৰিব পাৰিব তাৰে অধ্যয়ন কৰা হ'ব। এই গৱেষণাটো মহাকাশ কেন্দ্ৰৰ সৰ্ববৃহৎ মডিউলত কৰা হ'ব। জীৱন বিজ্ঞানৰ পৰীক্ষাৰ বাবে ব্যৱহাৰ কৰা হ'ব। বেইজিঙৰ চীনা বিজ্ঞান একাডেমীৰ গৱেষক ডাক্তৰ লুৱে এক সাক্ষাৎকাৰত কয় যে এই পৰীক্ষাবোৰে জীৱৰ মাইক্ৰগ্ৰেভিটি আৰু অন্যান্য মহাকাশ পৰিৱেশৰ সৈতে অভিযোজনৰ বিষয়ে আমাৰ বুজাবুজি উন্নত কৰাত সহায় কৰিব। অৱশ্যে পূৰ্বৰ অধ্যয়নবোৰে মহাকাশত জেব্ৰাফিছ আৰু কীট-পতংগৰ দৰে সৰু জীৱৰ প্ৰজনন মূল্যায়ন কৰিছে। তেওঁ লগতে কয় যে নিগনি আৰু প্ৰাইমেটৰ দৰে অধিক জটিল জীৱনৰ ওপৰত এনে গৱেষণা কৰাত বহুতো প্ৰত্যাহ্বান আছে। ছোভিয়েট ইউনিয়নৰ গৱেষকসকলে 18 দিনীয়া যাত্ৰাৰ সময়ত মহাকাশত সংগমৰ বাবে নিগনিবোৰ লৈ গৈছিল, কিন্তু তেওঁলোকে দেখিলে যে পৃথিৱীলৈ উভতি অহাৰ পিছত তেওঁলোকৰ কোনেও সন্তান জন্ম দিয়া নাছিল। এই ডাঙৰ প্ৰাণীবোৰক শূন্য মাধ্যাকৰ্ষণত সংগম কৰাৰ বাবে কেইবাটাও বাধা উদ্ভৱ হয়। এই পৰীক্ষাৰ বাবে 2জন পুৰুষ আৰু এগৰাকী মহিলা মহাকাশচাৰী বৰ্তমান তিয়ানগং মহাকাশৰ কেন্দ্ৰত উপস্থিত আছে।